নমস্কাৰ সকলোকে মই শৰৎ ৰাগ আপোনালোকে বিভিন্ন সময়ত বিভিন্ন ব্যক্তি বিশেষে সামাজিক মাধ্যমখনত বিভিন্ন ধৰণৰ ফাইট দেখিবলৈ পাইছে কিন্তু এইবাৰ কোনো ব্যক্তি বিশেষে ফাইট হোৱা নাই এইবাৰ হৈছে সোশ্যাল মিডিয়া ভাৰ্চেছ ইণ্ডিয়ান গভৰ্ণমেণ্ট হয় ঠিকই শুনিছে ইলন মাস্কৰ এক্স কৰ্পোৰেচনে ভাৰত চৰকাৰৰ আইটি এক্টৰ অধীনত যেটো কন্টেন্ট ব্লগিংৰ নিয়ম আছে তাৰ সন্দৰ্ভত কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে কিন্তু কথা হ'ল কি কাৰণে ইলন মাস্কৰ এক্স কৰ্পোৰেচনে নিজে ভাৰতৰ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিবলৈ বাধ্য হ'ল এক্স কৰ্পোৰেচনৰ মতে ইণ্ডিয়ান গভৰ্ণমেণ্টে আইটি এক্টৰ 79(3)ৰ মিসইউজ কৰিছে য'ত ইণ্ডিয়ান গভৰ্ণমেণ্টে নিজৰ ইচ্ছা অনুসাৰে কন্টেন্টসমূহ ব্লক কৰিছে আপোনালোকে গম পায় যে আমি সোশ্যাল মিডিয়াত কিছুমান কন্টেন্ট আপলোড কৰিব নোৱাৰো যদি সোশ্যাল মিডিয়াত এটা ইলিগেল কন্টেন্ট আপলোড কৰা হয় তেতিয়া আইটি এক্ট 69A ৰ জৰিয়তে ক্লেইম কৰিব পাৰি যে এইটো এটা ইলিগেল কন্টেন্ট আৰু ইয়াক সোশ্যাল মিডিয়াৰ পৰা আঁতৰাব লাগে য'ত এটা ৰিভিউ প্ৰসেছ হোৱাৰ পিছত যদি সেই কন্টেন্টটো ইলিগেল হিচাপে পোৱা যায় তাক সোশ্যাল মিডিয়াৰ পৰা আঁতৰাই দিয়া হয় য'ত সহযোগ পৰ্টেলৰ জৰিয়তে যিটো মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত আহে যাৰ জৰিয়তে পুলিচ বা প্ৰশাসনে কন্টেন্টসমূহ ডাইৰেক্ট টেক ডাউন কৰিবলৈ অৰ্ডাৰ দিয়ে এক্স কৰ্পোৰেচনে কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ত ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি আইন এই 7339(b)ৰ ব্যৱহাৰক প্ৰত্যাহ্বান জনাই যুক্তি দাখিল কৰিছে যে চৰকাৰে অবৈধ কন্টেন্ট ব্লক কৰা প্ৰক্ৰিয়াই নহয় 2015 চনৰ চিয়া শৃংখলৰ ৰায়কো তেওঁলোকে উলংঘা কৰিছে য'ত ঘোষণা কৰা হৈছিল যে কন্টেন্টসমূহ ব্লক কৰিব পৰা যাব আদালতৰ নিৰ্দেশ আৰু এক্স 69 প্ৰক্ৰিয়াৰ অধীনত এক্স কৰ্পোৰেচনে এই বিষয়সমূহ উল্লেখ কৰি কৈছে যে চৰকাৰ এইসমূহৰ বিপৰীতে গৈ তেওঁলোকে ডিজিটেল স্পেচত সেন্সৰশ্বিপ জাপি আছে এই বিষয়টোৰ লগতে বৰ্তমান আৰু এটা বিষয় আটাইতকৈ চৰ্চিত হৈ পৰিছে সেইটো হৈছে ইলন মাস্কৰ নতুনকৈ লঞ্চ কৰা গ্ৰক হৈছে ChatGPT DeepSeek আদিৰ দৰে চাটবট যেতিয়া এই গ্ৰকক আপোনালোকে প্ৰশ্ন কৰিব তেতিয়া এই চাটবটটোৱে আপোনালোকক এনেদৰে ৰিপ্লাই দিব আপোনালোকৰ লাগিব যেন এই ৰিপ্লাইসমূহ কোনোবা মানুহে দি আছে যেতিয়া গ্ৰকক এজন ইউজাৰে প্ৰশ্ন কৰে যে মোদীয়ে সঁচাকৈ ৰেল ষ্টেচনত চাহ বিকিছিল নেকি তেতিয়া গ্ৰকৰ ফালৰ পৰা ৰিপ্লাই আহে 2014 চনত এই বিষয়টো চৰ্চালৈ আহে এই বিষয়টো প্ৰেৰণাদায়ক যদিও স্পষ্ট তথ্য নাই যেতিয়া আন এজন ইউজাৰে গ্ৰকক সোধে হু ইজ মোৰ এডুকেটেড ৰাহুল গান্ধী অৰ মোদী তেতিয়া গ্ৰকৰ ফালৰ পৰা ৰিপ্লাই আহে ৰাহুল গান্ধীৰ ওচৰত উপযুক্ত ডিগ্ৰী আছে আৰু কিছুমান এনেকুৱা কোৱেশ্যন আছে যিখিনি শুনিলে আপোনালোকৰ লাগিব এয়া কেতিয়াও এটা চাটবটে ৰিপ্লাই দিব নোৱাৰে এইখিনি নিশ্চয় মানুহে দিওঁ বুলি দিছে যদি আৰু দুটামান তেনেকুৱা প্ৰশ্নৰ বিষয়ে কোৱা হয় তেতিয়া তাৰে ভিতৰত এটা হ'ল য'ত ৰাহুল গান্ধীৰ ফটো দি সোধা হয় যে 2029 চনত ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'বনে তেতিয়া গ্ৰকৰ ফালৰ পৰা ৰিপ্লাই আহে ইয়াৰ সম্ভাৱিতা খুবেই কম দেখা যায় যেতিয়া গ্ৰকক আন এজন ইউজাৰে সোধে যে ভাৰতৰ প্ৰথম টেৰৰিষ্ট কোন তেতিয়া গ্ৰকৰ ফালৰ পৰা ৰিপ্লাই আহে যে ভাৰতৰ প্ৰথম টেৰৰিষ্ট হৈছে নাথুৰাম গডছে গ্ৰকৰ এই প্ৰশ্নৰ উত্তৰসমূহ বৰ্তমান সামাজিক মাধ্যমত চৰ্চিতৰ বিষয় হৈ আছে এতিয়া আপোনালোকৰ মনলৈ প্ৰশ্ন আহিব পাৰে এই চাটবটটোৱে যিখিনি মানুহৰ দৰে ৰিপ্লাই দিয়ে বা যিখিনি ইনফৰমেশ্যন দিয়ে সেই ইনফৰমেশ্যনখিনি ক'ৰ পৰা দিয়ে গ্ৰকক প্ৰথম লঞ্চ কৰা হৈছিল নৱেম্বৰ 2023ত আৰু গ্ৰক 3ক লঞ্চ কৰা হৈছিল ফেব্ৰুৱাৰী 2025ত ইলন মাস্কৰ মতে গ্ৰক 3 হৈছে পৃথিৱীৰ আটাইতকৈ স্মাৰ্টেষ্ট AI য'ত মানুহৰ ভাষাবোৰ বুজি মানুহৰ ভাষাৰে সুন্দৰভাৱে ৰিপ্লাই দিব পাৰে এই AIক ট্ৰেইনিং দিয়া হৈছিল কলছাছ 2 লাখ NVIDIA H100 GPUছত যদিও এই AI চাটবটসমূহক বিভিন্নজনে উল্টা-পুল্টা কুৱেশ্যন কৰি পলিটিকেলি হওক বা অন্য কাৰণতে হওক সাপেক্ষে বা বিপক্ষে কিছুমান উত্তৰ উলিয়াবলৈ চেষ্টা কৰিছে তাৰ বিপৰীতে যদি আমি চাওঁ এই AI চাটবটসমূহে আমাক বিভিন্ন ধৰণে সহায় কৰিছে এই AI চাটবটসমূহৰ পৰা আমি বিভিন্ন ধৰণৰ শুদ্ধ তথ্য আৰু বিভিন্ন বিষয়ৰ ওপৰত এটা শুদ্ধ ধাৰণা পাব পাৰিছো বাৰু যি কি নহওক মন কৰিবলগীয়া কথাটো এইটো হ'ব যে ইলন মাস্কৰ এক্স কৰ্পোৰেচনে কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ত দিয়া অভিযোগটোৰ শুনানি কি আহে এতিয়ালৈ চাই থাকিব সকলোলৈ মৰম আৰু ধন্যবাদ জয় আই অসম